গাইছ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো দেহাৰো ভালে আৰু এতিয়া মানে মই পিছফালে আছিলোঁ এতিয়া বাজিছে 3:10 আৰু মানে বৌহঁতৰ ঘৰত মানে নিমন্ত্ৰণ আছে আজি যিহেতু বৌ ল'ৰাটোৰ বাৰ্থডে আছে আৰু তাতে মানে দেহা আৰু ইফালে হ'ল এই সোণ ছোৱালী ইফালে ৰেডি হৈ আছে ইহঁতে তিনিটা যাম মানে ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ মানে এতিয়া যিহেতু বৌহঁতৰ ঘৰত যাব ওলাইছোঁ মানে ঘৰত থাকি মানে এলাহ লাগিছে সেইটো কাৰণে ভাবিছোঁ পটককৈ গৈ আহোঁগৈ অলপ অকণমান মানে যিহেতু দূৰ গাঁৱতহে মানে আছে সেইটো কাৰণে ভাবিছোঁ সোনকালে গৈ আহোঁগৈ আপোনালোকক ভিডিঅ'টো মানে দেখাওঁ আৰু সেয়া কি কি আয়োজন কৰিছে কি কৰা নাই আৰু কেনেকুৱা কি মানে কৰে আপোনালোকক অকণমান দেখাম আৰু পেৰেণ্টছ তেনেকৈ একো লোৱা নাই ভাবিছোঁ পইচাকৈ দিম আৰু আপোনালোকক তাত গৈ লগ পাই আছোঁ আৰু বাটত মানে ভিডিঅ' নকৰোঁ একেবাৰে বৌহঁতৰ ঘৰত মানে একেবাৰে মানে গৈ আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি আয়োজন চলিছে আৰু ভিডিঅ'টো আগলৈ চাই থাকক ফাইনেলি আহিলোঁ বৌহঁতৰ ঘৰ এইফালে মানে বায়লাটোত নে খেলি আছে চাই দিয়া এইফালে চাই দিয়া ঐ এইটো চাই দিয়া চাই দিয়া এইফালে চোৱাচোন পাপা এইটো ল'ৰাটো এইটো হৈছে বা ল'ৰা মানে বৌ ননকৰ মানে ল'ৰা তেজপুৰত বিয়া হৈছে ভিনদেউজন মানে চাকৰি কৰে কাৰণে ইয়াতে থাকে কছাৰীগাঁৱত এইফালে মানে আহিছে সিও নেদেখা আৰে মা ক'ত ঐ আৰু এইফালে ভিতৰত মই আয়োজন চলি আছে অকণমান দেখামগৈ এইফালে মানে দেহা খেলিব গৈছে বৌহঁতৰ ঘৰ আৰু সেই অকণমান মানে ডেক'ৰেশ্যন কৰি আছে বৌৱে মানে যিহেতু কেক আহি পোৱা নাই কেক আহি পেলাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি ডিজাইনৰ মানে আৰু কেনেকুৱা কি ডেক'ৰেশ্যন কৰাখিনি সম্পূৰ্ণ দেখাম আপোনালোকক আৰু এইফালে দেখিছেনে দেহা আৰু এইফালে হৈছে বৌহঁতৰ গাহৰি এইটো মানে কি মানে দেখিছেনে শকতাপত মানে গাহৰিটো গাহৰি চক খাই গৈছে দেহা মানে এনেকৈ খেলি আছে যে সেই আৰু আহি পাইছোঁ 10 মিনিটমান হ'ল এইফালে মানে কাপোৰ চাপোৰ চব লেতেৰা কৰি দিছে এই কাপোৰযোৰ মানে গোটেই লেতেৰা কৰি দিলে গাহৰিটোৱে আৰু কিনো দেখাম মানে আহি যিহেতু পোৱা নাই মানে দাদাই গৈছে কেক আনিব বাৰ্থডে বয় মানে দেউতাকে আহিলে দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো আগলৈ চাই থাকিব ফাইনেলি আহি পালে কেক এতিয়া আপোনালোকক দেখামগৈ এইফালে যে বহুত মানে ল'ৰা ছোৱালী আহিছে বহুতৰ ঘৰত এয়া হৈছে মানে ধৰিব পৰা নাই অলপ ওচৰতে দেখাই আছোঁ আৰু এয়া হৈছে বৰতাই এইফালে ধনুষ্কা ফাইনেলি ডেক'ৰেশ্যন হৈ গ'ল এইফালে দেখিছেনে এনেকৈ মানে অকণমান চিম্পুলকৈ কৰিছে ইমান হেৰি কৰা নাই মানে এইফালে লিখা হৈছে হেপী বাৰ্থডে আৰু ইফালে কেকে এইপিনে হৈছে হেপী বাৰ্থডে মানে বয় আৰু এইফালে ধনুষ্কা মানে বাৰ্থডে বয়ৰ বনীয়েক আৰু এইফালে বা আমাৰ দেহী হাই কৈ দেহী দেহীয়ে মানে হাঁহি আছে দেই হাই ক'ব দি আছোঁ সি কোৱা নাই আৰু এইফালে এইটো হৈছে কেক এইফালে 8 বছৰ হৈছে আৰু এইফালে এতিয়া কেক কটা আৰম্ভ হ'ব আৰু দেখিছেনে এইপিনে এইফালে বহুত মানে ল'ৰা ছোৱালী আহিছে আৰু এইফালে দেহা এই দেহীয়ে মানে লাজ কৰিছে দেহী চোৱাটো ধুনীয়া লাগিছে মানে আৰু এইফালে বহুত মানে ৰুম মানে ভৰ্তি হৈ গৈছে এইফালে দেহাই মানে গিফ্ট দিছেগৈ মানে একো অনা নাই পইচাকৈ দি দিছোঁ আৰু কি দেখাম এতিয়া এইফালে বৰ্তাই এইফালে পিল এইফালে দেহা
এফালে মানে কেক কাটা মানে আয়োজন হৈ গ'ল এফালে তাৰপিছতে এতিয়া মানে কিবা মিঠাই চিঠাই পায়স চায়স বনাইছে এতিয়া মানে সকলোকে বিলাই দিব আৰু মই আহি পালোঁ বাৰ্থডে খাই গৈ এঘণ্টামান হ'ল আমি মানে 3-4টা গৈছিলোঁ দেহা আৰু সোণ ছোৱালী আৰু বাবু গৈছিল ভাবিলোঁ মানে ভিডিঅ'টো আহি মানে ঘৰ যিহেতু আহি পালোঁ ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ নহয় থাকিয়ে যাবগৈ শেষ কৰিব নোৱাৰিম সেইটো কাৰণে মানে পিছফালে আহি গ'লোঁ ইমানো মানে আয়োজন নাই যিহেতু মিঠাই আনিছে পায়স বনাইছে মানে আৰু ভুঞ্জিয়া নিমকি আৰু মানে কেক এইখিনিয়ে মানে আয়োজন সেইকাৰণে সোনকালে খাই গৈ গুচি আহিলোঁ 4টা আৰু এতিয়া মানে কি হ'ল আৰু দেখাইছোঁ যিখিনি পাৰোঁ কেনেকুৱা কি মানে আয়োজন চলাইছে কৈয়ে দিছোঁ আপোনালোকক আৰু কেনেকৈ কি মানে কেকটো ডিজাইন সকলোখিনি দেখাইছোঁ আপোনালোকক আৰু ভিতৰত মানে কিহৰ কাৰণে ভিডিঅ'টো বনোৱা নাই ভিতৰত মানে লাইনটো যিহেতু নাই মানে কিবা এটা হৈ আছে সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো মানে বাহিৰতে মানে কৰোঁ মানে সেই আৰু এই দিনটো দেখাবলগীয়া মানে এইখিনি আছিল কেনেকুৱা কি পালে নাজানো আৰু যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যেনেকৈ মানে আপোনালোকে মৰম চেনেহ দি গৈ আছে দেহাক আৰু মোক আগলৈও যাতে ভিডিঅ'সমূহ চাই এনেকৈ মৰম চেনেহ দিয়ে আৰু সেই আশা কৰোঁ আপোনালোকৰ পৰা বিচাৰোঁ সেইখিনি আৰু যাতে বহুত যাতে দেহাক আৰু মোক যাতে মৰম দিয়ে আৰু আশীৰ্বাদ কৰে আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই।